উদ্যোগীকৰণ এটা প্ৰক্ৰিয়া বা ব্যৱস্থা যিটোৱে আমাৰ ভাৰতীয় সমাজৰ আগৰ যি কৃষি অৰ্থনীতি আছিল তাৰ বিপৰীতে উদ্যোগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। লগতে উদ্যোগৰ পৰা জনসংখ্যাৰ বৃদ্ধিৰ অনুপাতে উৎপাদন বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। এই গোটেই ব্যৱস্থাটোক একেলগে উদ্যোগীকৰণ বুলি কোৱা হয়। এতিয়া আমি চাম ছ'চিঅ'লজিকেল পইণ্ট অফ ভিউৰ পৰা উদ্যোগীকৰণে সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে। সামাজিক সংৰচনাত পৰিৱৰ্তন, চেঞ্জ ইন ছ'চিয়েল ষ্ট্ৰাকচাৰ। আমি জানো যে বিভিন্ন ধৰণৰ সামাজিক সংস্থাৰ জৰিয়তে এখন সমাজৰ গাঁথনি গঢ় লয়। উদ্যোগীকৰণে ভাৰতীয় সমাজৰ এনে গাঁথনিত পৰিৱৰ্তন আনিছে। ই জাতিৰ পূৰ্বৰ যি জন্মগত বৃত্তি গ্ৰহণৰ বাধ্যবাধকতা তাৰ বিপৰীতে ব্যক্তিয়ে নিজৰ অৰ্হতা আৰু ইচ্ছানুসৰি যিকোনো বৃত্তি গ্ৰহণৰ স্বাধীনতা লাভ কৰিছে। ফলত ব্যক্তিৰ পৰিস্থিতি, ৰীতি-নীতি, প্ৰতিমান আদিৰো পৰিৱৰ্তন হোৱা দেখা যায়। দ্বিতীয়তে আহিলে নগৰীকৰণ বা আৰবানাইজেশ্যন। উদ্যোগীকৰণৰ আটাইতকৈ মুখ্য পৰিৱৰ্তনটোৱে হৈছে নগৰীকৰণ। একোটা উদ্যোগক কেন্দ্ৰ কৰিয়েই একোখন ঠাই নগৰলৈ পৰিৱৰ্তিত হয়। উদ্যোগৰ প্ৰসাৰতাৰ বাবেই নগৰাঞ্চললৈ জনপ্ৰব্ৰজন ঘটিছে। ফলত নগৰীয়া জনসংখ্যা বৃদ্ধি পাইছে আৰু নগৰীকৰণৰ ব্যাপক প্ৰসাৰ হোৱা দেখা যায়। এনে নগৰাঞ্চলত মানুহৰ আচাৰ ব্যৱহাৰ, পোচাক পৰিচ্ছদ, খাদ্যাভ্যাস আদিতো পৰিৱৰ্তন হোৱাৰ বাবে মানুহৰ সমগ্ৰ জীৱনশৈলীত পৰিৱৰ্তন হোৱা দেখা যায়। যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি, ডেভেলপমেণ্ট অফ ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন। একোটা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ আমদানি, ৰপ্তানি, উৎপাদিত সামগ্ৰীৰ বিতৰণ, বজাৰ ব্যৱস্থাৰ বাবে উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অতি প্ৰয়োজন। সেয়েহে উদ্যোগীকৰণৰ জৰিয়তে এই দিশসমূহৰো দ্ৰুত উন্নতি সম্ভৱ হৈছে। নেক্সট, শ্ৰমৰ বিশেষীকৰণ, ডিভিজন অফ লেবাৰ। একোটা উদ্যোগত অধিক উৎপাদন বৃদ্ধি আৰু সুচাৰুৰূপে উৎপাদন কাৰ্য পৰিচালিত কৰিবলৈ শ্ৰমৰ বিভাজন কৰা হয়। লগতে বিশেষীকৰণৰ ব্যৱস্থা গঢ়ি তোলা হয়। সেয়েহে ঔদ্যোগিক এলেকাত দক্ষ অৰ্হতাসম্পন্ন ব্যক্তিকহে কৰ্মক্ষেত্ৰত প্ৰয়োজন হয়। শিক্ষা ব্যৱস্থাৰ উন্নয়ন, ডেভেলপমেণ্ট ইন এডুকেশ্যন ছিষ্টেম। উদ্যোগীকৰণৰ ফলত দেশত বহু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, বাণিজ্য কেন্দ্ৰ, গৱেষণা কেন্দ্ৰৰো স্থাপন হৈছে। তদুপৰি দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু শাসন পদ্ধতিত আমূল পৰিৱৰ্তন হোৱা দেখা যায়। এনে ক্ষেত্ৰসমূহৰ বিকাশে ভাৰতীয় সমাজক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱাত বহুখিনি অৰিহণা যোগাইছে। তাৰোপৰি উদ্যোগীকৰণৰ বাবে সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থা দুৰ্বল হৈ পৰা দেখা যায়। ঔদ্যোগিক এলেকালৈ বেলেগ বেলেগ ঠাইৰ পৰা মানুহ প্ৰব্ৰজিত হৈ এডোখৰ ঠাইত বসতি স্থাপন কৰে। এনে এলেকাত অধিক ব্যস্ততাৰ বাবে মানুহবিলাকৰ মাজত সামাজিক মিলা-মিছাৰ পৰিমাণ কম হোৱা দেখা যায়। সেয়েহে অধিক জনসমাগমে অপৰাধ প্ৰৱণতা আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ মাত্ৰা অধিক কৰি তোলা দেখা যায়। এইদৰে উদ্যোগীকৰণৰ জৰিয়তে ভাৰতীয় সমাজত বহুতো পৰিৱৰ্তন সাধন হৈছে।